বন্ধু-বান্ধৱীসকল, মোৰ আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ ঘৰত শিৱ পূজাৰ দিনাখন এনেকৈ পূজাৰ আয়োজন কৰি আছিলোঁ আমি। মামীয়ে এইফালে চব্জি কাটি আছিলে আৰু এইটো মামীয়ে পিঠা বনাই আছে। মোৰ পিঠা বনাব সময় নাই, সেইকাৰণে মামীয়ে বনাই আছে আৰু ভাবিলোঁ দেখুৱাই দিওঁ আপোনালোককো। আৰু এইফালে আমাৰ মামীয়ে বিলাহী আৰু কৰ্দৈ টক বনাবৰ কাৰণে কৰ্দৈ বিলাহী কাটি আছে আৰু এয়া চব্জিখিনি কাটা হ'ল। আৰু এয়া সন্ধিয়া সময়ত মই এইফালে মেইন প্ৰসাদটো এইটো দেখিছে নহয়, কুৰ্তাখিনি মই বনাই থৈ দিলোঁ আৰু সেইফালে মই বনাই আছোঁ এয়া বিলাহী আৰু কৰ্দৈ টকখিনি এয়া চেনি দি দিলোঁ আৰু এনেকৈয়ে গোটেইখিনি বনাই লওঁ সোনকালে। বামুণ আহিম বুলি কৈ আছে সোনকালে, কিন্তু এতিয়ালৈকে অহা নাই। টাইমহে দি আছে 7টাত যাম 6টাত যাম এনেকৈ। 6টাত আহা বুলি কৈ আছিলে, পিছত 6টাৰ পৰা 7টা বাজিলে, 7টাৰ পৰা 8টা বাজিলে, পিছলৈ একদম ৰাতি 9টা বজাতহে আহিলে। তাৰপিছত এয়া চব্জিখিনিও হ'ল, গোটেইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই বনাই আছোঁ। ইয়াত টকখিনি হৈ গ'লে তাৰপিছত মই খেচাৰিখিনি বনাম আৰু এয়া সোনকালে বনাই আছোঁ। তাৰপিছত এইখিনিও প্ৰায় হৈয়ে আহিলে, ভালকৈ অলপ গলি গ'লে নমাই দিম। এইফালে আমাৰ কুৰ্তাটো ৰেডিয়ে আৰু এয়া মায়ে এইফালে বামুণ অহাৰ আগে এইখিনি গোটেইখিনি প্ৰসাদ লাডু গোটেইখিনি যোগাৰ কৰি আছে। এইফালে মা আৰু দেউতাই মন্দিৰত ধুনীয়াকৈ যিখিনি কৰিব লাগে সেইখিনি বামুণ অহাৰ আগতে সজাই থৈ দিছে ধুনীয়াকৈ। বামুণে আহি যাতে সোনকালে আৰম্ভ কৰি দিয়ে পূজা, কাৰণ বহুত ৰাতি হৈ যাব। নামতিখিনিয়ে ইমান দেৰিলৈকে ৰখি থাকিব অলপ বেয়া পাব, সেইকাৰণে সোনকালে কৰি আছে যাতে বামুণ অহাৰ লগে সোনকালে পূজা আৰম্ভ কৰি দিয়ে। সেইকাৰণে এয়া মা দেউতাই গোটেইখিনি ৰেডি কৰি থৈ দিছে আৰু এইফালে গাজি প্ৰসাদখিনিও ইয়াতে ৰেডি কৰিছে আৰু এইফালে মই বনাই আছোঁ যিখিনি বনাইছোঁ চব কিবা কিবি খেচাৰি সেইখিনি বনাইছোঁ। আৰু এইফালে চাওক আমাৰ খেচাৰিও ৰেডি আৰু খেচাৰিত মই দিলোঁ কেইটামান চয়াবিন, কাৰণ খেচাৰিত মাজে চয়াবিন আলু এনেকৈ পালে যে বহুত ভাল লাগে খোৱাৰ সময়ত, সেইকাৰণে দি দিছোঁ চয়াবিন। আৰু এইফালে মেইন প্ৰসাদ কুৰ্তাটো চাওক কেনেকুৱা ধুনীয়া হৈছে, ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। আৰু একদম ঘৰৰ লোকেল গাখীৰৰ হয়, আমাৰ ঘৰৰ গাখীৰৰ, ইয়াত কোনো মিক্স নাই। আৰু চাওকচোন কি ধুনীয়া চামনি বান্ধিছে একদম ৰঙচুৱা। এইবাৰ যে মই একেবাৰে ভাংটো কমকৈ দিছোঁ, খালি প্ৰসাদ অনুযায়ী অকণমানহে দিছোঁ, মানে সকলোৱে খাব বিচাৰে সেইকাৰণে কমকৈ দিছোঁ, দি মেলি বনাইছোঁ। আৰু কোনে খাই ভাল পায় আহিব, আমাৰ ঘৰত আহিব, খাই যাব। প্ৰত্যেক বছৰে বনোৱা হয় আৰু ময়ে বনাওঁ প্ৰত্যেক বছৰে। আৰু এইফালে চব্জিখিনি আকৌ এবাৰ ওচৰৰ পৰা দেখুৱাই দিলোঁ। গোটেইখিনি যিহেতু ৰেডি হৈ গ'ল, এয়া হৈছে কৰ্দৈ আৰু বিলাহী টকখিনিও ধুনীয়াকৈ ৰেডি হৈ গ'ল, ভাবিলোঁ দেখুৱাই দিওঁ আপোনালোকক। তাৰপিছত গোটেইখিনি হৈ যোৱাৰ পিছত বামুণক ৰখি বামুণ আহিয়ে পোৱা নাই, সেইকাৰণে ভাবিলোঁ ঠাণ্ডাও লাগিছে, সেইকাৰণে অকণমান জুইকুৰা ভালকৈ জ্বলাই অলপমান বহোঁ, সেইকাৰণে অলপ সময় বহিলোঁ। তাৰপিছত নামতিখিনিও আহিছে যিহেতু অলপ বহিয়ে তাৰপিছত নামতিখিনিক চাহ পানী দি ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এতিয়া বামুণো আহি পালে, নামতিখিনিও আহি পালে। এয়া বামুণে যোগাৰ কৰি আছে, এতিয়া পূজা কৰিব আৰু প্ৰথমতে যোগাৰ কৰি লৈ আছে আৰু দেউতাই এইফালে যোগাৰটো দিয়ে আছে, কি লাগে বামুণে কি বিচাৰে দেউতাই সেইখিনি দিয়ে আছে যোগাৰ। আৰু এনেকৈ আমাৰ পূজা আৰম্ভ হ'ল আৰু এনেকৈ আজি সোনকালে পূজাখন ভালে কুশলে হৈ গ'লে হ'ল। আৰু ইফালে নামতিখিনিও বহি আছে চাহ পানী খাই সকলোৱে। আৰু আমাৰ আইতাই বহি আছে, আইতাৰ লগত অলপ ধেমালি কৰিলোঁ আৰু ইফালে নামতিখিনিও ৰখি আছে। আৰু তাৰপিছত এয়া মাহীৰ মানে সুধিছোঁ আৰু কেনেকুৱা অনুভৱ পূজা বুলি, কিন্তু মাহীৰ একদম দুখ লাগি আছে, কাৰণ বহুত দেৰিকৈ বামুণ আহিছে। বামুণ ইমান দেৰিকৈ অহা গম পালে আকৌ এখন ক'ৰবাত পাণ ল'ব পাৰিলে হয়, মানে নামৰ পাণ আৰু দেৰি হ'ল বহুত, সেইকাৰণে অলপ বেয়া লাগি আছে। আৰু ৰাতিও হ'ল বহুত, এলাহও লাগিছে। এতিয়া দিব ক'লে উৰুলি, মাহীহঁত গোটেইখিনি মিলি উৰুলি দি আছে বামুণে, কাৰণ উৰুলি দিব গৈছে। এয়া উৰুলি দি দিলে, তাৰপিছত এয়া ভাবিলোঁ চাৰিওপিনে দেখুৱাই দিওঁ আপোনালোকক।
আমাৰ প্ৰত্যেক বছৰে ধৰা হয়। বহুত ভাল লাগে মনবিলাক, মানে কিবা এটা ভাল লাগে আৰু শুদ্ধ শুদ্ধ লাগে তেনেকুৱা আৰু। তাৰপিছত এইফালে ময়ো আছোঁ আৰু সেনেকৈ আমাৰ সেইদিনা পূজা হওঁতে হওঁতে মোটামুটি 11:30মান বাজিলে আৰু নাম চাম শেষ হোৱালৈকে। তাৰপিছত এতিয়া অলপ সময় জিৰণি লৈ এতিয়া থিয় হৈ গাব আৰু মানে সেইকাৰণে ৰেডি হৈ আছে। এতিয়া থিয় হৈ আৰম্ভ কৰিব নাম গান। ৰেডি হৈ গ'ল। ইফালে আমাৰ ভাইটিয়ে আৰম্ভ কৰিলে গান গোৱা। আমাৰ পূজাৰ নাম আৰম্ভ হ'ল আৰু এনেকৈ চাই থাকক। আৰু নাম পাৰ্টিটো কেনেকুৱা লাগিছে জনাব। কেতিয়াবা যদি আপোনালোকৰ দৰকাৰ হয় জনালেই হ'ল, পাই যাব মাতিলে। বামুণৰ কাম বামুণে কৰি আছে, নামৰ কাম নাম ইফালে কৰি আছে আৰু। এতিয়া অলপ গানটো শুনক আপোনালোকে, এনেকুৱা ধুনীয়া গাইছে। এতিয়া এয়া আমাৰ পূজা শেষ, নামো শেষ। এতিয়া আমাক পুষ্পাঞ্জলি ল'ব দিছে আৰু এতিয়া পুষ্পাঞ্জলি লওঁ। পুষ্পাঞ্জলি লোৱা মানুহ বেছিকৈ নাই, আমি কেইটাই, কাৰণ নামতিখিনি হেনো নিদিয়ে, সেইকাৰণে আমি কেইটাই দিছোঁ আৰু পুষ্পাঞ্জলি। ঘৰৰ মানুহকেইটা আমাৰ ভাইটি, মা, মই, দেউতা আৰু দেউতা এনেকৈ মিলি দিছোঁ। আৰু এয়া আমাৰ পূজা আজি এনেকৈ সম্পূৰ্ণ হ'ল আৰু কোনে কোনে পূজা কৰিলে জনাব। এতিয়া আজি এনেকৈ আমাৰ ইয়াত পূজা হ'ল আৰু অহাকালি মানে মই আমাৰ মাহঁতৰ ঘৰত এইটো দিয়া হ'ল। তাৰপিছত অহাকালি মই ঘৰত দিব লাগিব আৰু মন্দিৰতো যাব লাগিব। সেইকাৰণে আগদিনা এইবাৰ যিহেতু 15-16 দুদিন কৰিছে পূজা, সেইকাৰণে মাহঁতৰ ঘৰত আগদিনা দিয়া হ'ল। পিছদিনা মই তাতে মোৰ নিজৰ ঘৰত আৰু মন্দিৰত দিম আৰু ভিডিঅ'টো মই দেৰিকৈ এডিট কৰিছোঁ, দেৰিকৈ দিয়া হ'ব। সময়ে পোৱা নাছিলোঁ এইকেইদিন, পূজাৰ কেইদিন বহুত কাম থাকে। সেইকাৰণে এতিয়া গোটেইকেইটা আমি ফুল লৈছোঁ হাতত পুষ্পাঞ্জলি দিবৰ কাৰণে। পূজা কৰিব আৰু এনেকৈ পূজা হোৱাৰ পিছত বহুত ভাল লাগে। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।